আপোনালোকৰ মাধ্যমত মই এইটোকে জনাব বিচাৰিছোঁ যে বৰ্তমান এতিয়া দেৱৰগাঁও সমষ্টি বৰ্তমান ইপিপিএলৰ কাৰণে খুব এটা ভাল এটা পৰিৱেশ আহি আছে। আমি দেখিছোঁ যে যিহেতু আমাৰ 2025 যিটো BTC ইলেকশ্যন হ'বলৈ গৈ আছে ছেপ্টেম্বৰত, তাত আমি দেৱৰগাঁও হিচাপে মানে হাগ্ৰামা মহিলাৰীক মানে 10,000 মান ভোটত হাৰি পেলাই যে ইপিপিএলৰ পৰা যে ভাল এজন মানে কেণ্ডিডেট MCLA হৈ আহি আছে, এইটো একদম আজিৰ দিনত মানে খাটাং হৈ আছে। কিয়নো আপোনালোকে দেখিছে নিশ্চয় হাগ্ৰামা মহিলাৰী থকা পিছতে যিটো দেৱৰগাঁৱৰ এনেকৈ এটা উন্নতি আহিছে, যিহেতু প্ৰমোদ বড়োৰ নেতৃত্বত আজি প্ৰমোদ বড়ো ডাঙৰীয়া খুব সুন্দৰকৈ দেৱৰগাঁও, অকল দেৱৰগাঁও বুলি নহয়, আজি ইণ্টাৰ আমাৰ কোকৰাঝাৰৰ যেতিয়া আমাৰ চিভিল ডিষ্ট্ৰিক্ট হিচাপে যদি চাই আমাৰ 12টা সমষ্টি আছে, তাৰ মাজতে ইপিপিএল দলে আজিৰ দিনত যদি চাই আমি কমচে কম এতিয়া 7টাৰ পৰা 9টা আসন পাবলৈ গৈ আছোঁ। আৰু খুব সুন্দৰ এটা এইটো মোৰ ৰিপৰ্ট নহয়, এইটো IB ৰিপৰ্ট হয়। আৰু আমাৰ যিবিলাক দলীয় যিটো ৰিপৰ্ট, সেই ৰিপৰ্ট মতে আমি 12টাত মানে 9টাৰ পৰা 7টা ইপিপিএল দলে পাবলৈ গৈ আছে। মই সেইটো কাৰণে ভাবিছোঁ যে আহি থকা সময়ত যেনেকৈ হ'লে আমি প্ৰমোদ বড়োৰ মানে নেতৃত্বত এটা আমাৰ ইপিপিএল চৰকাৰ হ'বলৈ গৈ আছে আৰু ছিংগল মেজৰিটি লৈ আমি ইপিপিএল চৰকাৰ এটা গঠন হ'বলৈ গৈ আছে। দেৱৰগাঁও হিচাপে ৰাইজে আজি বুজি পাইছে যে আজি 17 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চিফ মানে থকাৰ পিছত আৰু তেখেতে এতিয়া এক্সিষ্টিং MCLA থকাৰ পিছত ইয়াত যে আমাৰ বিভিন্ন প্ৰমোদ বড়োৱে যে ডিনাই কৰা নাই আৰু তাত ভাল ধৰণৰ কাম কৰি আছে। আৰু তাৰ কাৰণে আজি সকলো ৰাইজে বুজি পাইছে যে নিশ্চয় আহি থকা সময়ত আমি প্ৰমোদ বড়োৰ লগতে হাত মানে ধৰি মানে প্ৰমোদ বড়ো যিজন মানুহক ইয়াত কেণ্ডিডেট হিচাপে দিব, সেই মানুহজনকে তেখেতসকলে ভোট দি পেলাই ইপিপিএলক মানে এটা পাৱাৰত আনিব বিচাৰিছে। এইটো আজিৰ দিনত হাগ্ৰামাই যিমানকেই ডাঙৰ লেকচাৰ দিয়ক, হাগ্ৰামা মহিলাৰে যিমান ডাঙৰ গৈ পেলাই তেখেতে মিটিং মাতাং কৰক, কিন্তু আজি তেখেতৰ নিজৰ সমষ্টিতে তেখেতে জিৰ' হ'বলৈ গৈ আছে। এইটো আপোনালোকে আহি থকা সময়ত মানে নিশ্চয় দেখি পাব। মই এইটো আপোনালোকক আজি কৈ থ'লোঁ।